নমস্কাৰ। আজি আমি যাবলৈ ওলাইছোঁ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰলৈ। বা আহিছিলে আমি থকা যোৰহাটৰ ৰুমলৈ। অধিৱেশন চোৱাকৈ আহিছিলে, তাৰপাছত দুদিনমান ৰাখিলোঁ আৰু বোলো ব'লক আজি চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ চাই আহিব। আৰু সেয়া আমি টিকেট কাটি মেলি সোমাই আহিলোঁ ভিতৰলৈ। বৰ ধুনীয়া এটা পৰিৱেশ, মানুহ কম আছিলে বাৰু আমি যাওঁতে, তথাপিও ভালে লাগিলে গৈ। বহুত বেছি ভিৰ থাকিলেও আকৌ বেয়া লাগে, চবফালেকে চাবলৈ সুবিধাবোৰ পোৱা নাযায়। আৰু এয়া পুখুৰীটো দেখি ডুবুকি জাপ মাৰি আছে ফূৰ্তি, তাৰ মানে পানীলৈ যাওঁ, নাওত উঠোঁ। পেডেল নাও কেইখনত যোৱা বছৰ উঠিছিলোঁ বাৰু, কিন্তু এইবাৰ দেউতাক নুঠে আৰু সেয়া মই উঠিবলৈ নাপালোঁ, ডুবু উঠিবলৈ নাপালে। কিন্তু প্ৰথমবাৰ উঠিছিলোঁ, ভাল লাগিলে। এওঁ নাজানো কিয় ইমান ভয় কৰে, উপায়তো নাই, নিদিলেনো আৰু ক'ত উঠিবলৈ পাম। তাৰপিছত যেনিবা আমি আকৌ পাৰে পাৰে আগলৈ অকণমান গৈ থাকিলোঁ। ভাল লাগে কেতিয়াবা এনেকুৱা পৰিৱেশবিলাকত আহি। সেয়ে মাকো ভাবিলোঁ লৈ যাওঁ অকণমান, মায়েও চাই আহিব। মা পাছে অহা নাছিলে বাৰু এবাৰো, এইবাৰে প্ৰথম আহিছে। ভাল লগা ঠাইবিলাকত ফটো উঠিছিলোঁ যে, কেইখনমান ফটো লগাই দিছোঁ মাজে মাজে। মাক ক'লোঁ ফটো এখন মাৰোঁ, ৰৈ দিয়ক ইয়াতে। আৰু মা ৰৈ দিলে, মই ভিডিঅ' এটাও কৰি ৰাখিলোঁ। আৰু আমি লাহে লাহে আগবাঢ়ি গৈ আছোঁ পুখুৰীটোৰ পাৰে পাৰে। মাক সংগ্ৰহালয়টো দেখুৱাম বুলি লৈ গ'লোঁ আৰু সেয়া সোমাই গৈছোঁগৈ। পাছে ভিতৰত কেমেৰা, মোবাইল এইবিলাক এলাও নাই, সেয়া আমি ভিতৰখন দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। আমি বাৰু ধুনীয়াকৈ চাই মেলি আহিলোঁ সকলোবোৰ। তাৰপিছত আকৌ ওলাই আহি সেয়া ল'ৰাৰ লগত ময়ো সৰু হ'ব লগা হৈছে, মানে তাক জোলনাখন খেলাইছোঁ, গতিকে ময়ো লগত অকণমান উঠি খেলিব লগা হৈছে। উপায়তো নাই, মাক দেউতাকবিলাকে ল'ৰা ছোৱালীৰ লগত খেলিব লগা হয়েই। সেইদিনা ৰ'দটো অকণমান কম আছিলে, তাতে ফিৰফিৰীয়াকৈ বতাহ এজাকো বলি আছিলে, খুব ঠাণ্ডা লাগিছিল। তাৰপাছত আকৌ শ্লাইডখন দেখি পেলাই দৌৰ মাৰি গ'ল উঠিবলৈ, কিন্তু গৈ আকৌ ওপৰৰ পৰা নামিয়ে নহা হ'ল, মানে চুঁচৰিবলৈ ভয় কৰিছে। দেউতাকে সেয়া পিছফালৰ পৰা গৈ পেলাই কৈছে, যোৱা মই তোমাক ধৰি দিম, তুমি আহিবা চুঁচৰি পেলাই। আৰু আয়কো গ'ল আগবাঢ়ি, কৈছে আহা মই ধৰিম, কিন্তু নাই, সি কোনো পধ্যেই চুঁচৰি নাহে, ইমানেই মানে ভয়। ধেৰ সময় যুঁজি নাহে মানে দুটাবোৰেই আমনি লাগি গৈছে। তাৰপিছত কৈছে আহা তেতিয়াহ'লে নামি আহা, কিন্তু সি নামিও নাহে, চুঁচৰিও নাহে, নামিও নাহে। ডুবুৰ লগত যে এই শ্লাইডৰ নাটকত কিমান সময় যে কৰিব লগা হৈছে নহয়, আমনি লাগি গৈছে। সি নাহে মানে, নামিও নাহে, উঠিও নাহে, মানে তেনেকুৱা হৈছে আৰু। দেউতাকে বুজাইছে এনেকৈ আহা তেনেকৈ আহা, কিন্তু কোনো পধ্যেই সি মানে নামি নাহে। আৰু এইবাৰ যেন তেনকৈ সাজু কৰোৱা হৈছে, কিন্তু নাটক শেষেই হোৱা নাই। ফাইনেলি আহিলেগৈ আৰু চুঁচৰি। আৰু এই পুখুৰীটোৰ পাৰেৰে যিসকল লোক অহা যোৱা কৰে, তেওঁলোকে নিশ্চয় গম পাইছেই চাগে, মানে কিনকিনীয়া বৰষুণ পৰাতেই সেই কাৰেণ্টত ওলোৱা পানীখিনি ৰাস্তাটোত পৰেহি। ফাগুনৰ পচুৱাৰ বাঁহ লগাই ময়ো অকণমান পুখুৰীটোৰ পাৰে পাৰে খোজকাঢ়িলোঁ, মানে এনেই অকণমান পজহে দিছোঁ দেই।
ভাবিলোঁ পুখুৰীটোৰ পাৰতে খন্তেক সময় ৰৈ সৌন্দৰ্য উপভোগ কৰোঁ। আছে নাই পুখুৰীৰ পানী ধুনীয়াকৈ খেদা ধৰিলে। পুখুৰীৰ পাৰত পানীৰ খেদা খাই চিধাই আহি পালেহি আমি স্বৰ্গদেউ চাওলুং চুকাফাক দৰ্শন কৰিবলৈ। আৰু সেয়া ওপৰলৈ উঠি অহাৰ পাছত তলৰ পৰিৱেশটো চাওকচোন, মানে ওপৰৰ পৰা তলৰ গোটেই ঠাইখিনি দেখা পোৱা যায়। খুব এটা সুন্দৰ ধুনীয়া পৰিৱেশ। যিমান সময় থাকিলেও ইয়াত মানে আমনি নালাগে, খুব এটা ভাল লগা পৰিৱেশ। আমি খুব মানে এনজয় কৰিলোঁ ইয়াত। আৰু দুবোৰ কথানো কি ক'ম, সিটো আৰু ক'বই নোৱাৰে, দৌৰিয়ে ফুৰিছে ইফালৰ পৰা সিফালে মানে। এই বতাহতে পানীটো আহি আছে, ঘূৰি আছে, ঘূৰি এই তলপ জুপকে তলপ শব্দটো শুনি চাগে নিশ্চয় গম পাইছে কিমান মানে বতাহ মাৰি আছিলে। বহুত বেছি সময় থাকিব নোৱাৰি ল'ৰা ছোৱালী লৈ, সেয়ে তাৰপৰা আমি ওলাই দিলোঁ। মানে ওপৰৰ পৰা আকৌ তললৈ গুচি আহিলোঁ। ওপৰত বেছিকৈ বতাহটো আছিলে, তলত অকণমান বতাহটো কমকৈ পোৱা যায়, সেয়ে আমি তললৈ নামি আহিলোঁ। আৰু দুবোৰ চবতেই মানে নাটক, ষ্টেপত সেয়া বহি বহি নামি নামি আহি আছে আৰু আমিও চাই আছোঁ। তাৰপাছত মাক অকণমান টুপুক চম্ভালিবলৈ দিলোঁ, দি পেলাই আহি পুখুৰীটোৰ পাৰতে মই অকণমান বহিলোঁহি। নাও চলাই আছে, সেয়াও বোলো অকণমান চাম। বোলো মানুহজনকো ক'লোঁ অকণমান ভিডিঅ' এটা কৰি দিয়া, পাছত নাই, তেওঁ সেইবিলাকত একেবাৰে শূন্য, ঘূৰাই পকাই থৈ দিলে। আয়ো আমাৰ দুবলৈ চাওকচোন কেনেকৈ মেনাখেমেনকৈ সেই পুখুৰীটোলৈকে চাই আছে। তাৰমানে তাৰ পেডেল নাওকেইখন দেখি পেলাই মানে উঠো উঠো লাগি আছে। পাছত দেউতাকৰ একদম মানে সাহস কম, আৰু হয়ো ভয় কৰিবলগীয়া, যদি কিবা কাৰণত পৰি যাওঁ, পানীও বহুত বেছি আছিলে, সেয়াও উঠিবলৈ নিদিলে। আৰু সেয়া উভতি আহিলোঁ আমি। দুবোৰ পূৰা খং উঠিছে নিশ্চয়, সেই গছজোপাকে জোকাৰিছে। নাওত উঠিবলৈ নোপোৱালৈকে খংটো উঠিয়ে আছে তাৰ। কেতিয়াবা ভাল লগা পৰিৱেশত নিজৰ আপোন মানুহখিনিৰ লগত সময় পাৰ কৰি বহুত বেছি ভাল লাগে, মানে সুখ অনুভৱ কৰা যায়। সেয়ে মাকো লৈ পেলাই আমি চুকাফা সমন্বয় ক্ষেত্ৰ চাবলৈ আহিছিলোঁ। তেন্তে আজিলৈ আহিছোঁ, বাই। ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব।